নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি তেন্তে আহক দৰ্শকসকল আৰম্ভ কৰোঁ আজি সন্ধিয়াৰ খবৰকেইটা আজি সন্ধিয়াৰ বিগ ব্ৰেকিং নিউজ গোলাঘাটত জঘন্য দৰ্শন কাণ্ড সংঘটিত হৈছে সভাপাতিৰ পৰা উঠাই নি পঞ্চম শ্ৰেণীৰ ছাত্ৰীক দৰ্শন কৰিলে গোলাঘাট জিলাৰ বৰপথাৰত এক জঘন্য দৰ্শনকাণ্ড সংঘটিত হৈছে মুখত সোপা দি বলপূৰ্বকভাৱে দৰ্শন কৰে এগৰাকী ছাত্ৰীক বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং প্ৰেমহৰাত সংঘটিত হৈছে এই ঘটনা উল্লেখযোগ্য যে চন্দৰ ঠাকুৰ নামৰ লম্পটটোৱে নিশা দেউতাকৰ লগতে শুই থকা পৰাই মুখত সোপা দি বলপূৰ্বকভাৱে উঠাই লৈ যায় পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক যুৱকজনে ছাত্ৰীগৰাকীক উঠাই নি পথাৰৰ মাজত দৰ্শন কৰে ছাত্ৰীগৰাকীক দৰ্শনৰ অভিযোগ তুলিছে অভিযুক্তৰ পৰিয়ালৰ লোকে দৰ্শনকাৰী চন্দনৰ ঘৰ ২ নং প্ৰেমহৰাত বুলি জানিব পৰা গৈছে চলিত মাহৰ ২০ জুন তাৰিখে দৰ্শনকাণ্ড সংঘটিত কৰা চন্দনক শুকুৰবাৰে বিয়লি আৰক্ষীয়ে আটক কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে লম্পটটোক আটক কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰে তো দৰ্শকসকল এইমাত্ৰ আমাৰ সন্ধিয়াৰ খবৰ শেষ হৈছে এনেধৰণৰ খবৰ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।